হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জলফাইৰ আচাৰ। মই কেনেদৰে জলফাই আচাৰ বনালোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই জলফাইকেইটা মই ভালদৰে ধুই চাফা কৰি ল'লোঁ আৰু অকণমান ৰ'দৰ ওচৰত দি লৈছোঁ। সেইটো নিদিলেও হয়। তাৰপিছত মই গেছত এটা কুকাৰ পাতি তাত জলফাইখিনি ভালদৰে মই বইল কৰি ল'ম। অকণমান ফাটি যোৱালৈকে বইল কৰিম, কাৰণ পকা জলফাই হ'লে বেলেগ কথা, বইল নকৰাকৈও কৰিব পাৰি। সকলোৰে আচাৰ বনোৱা মেথডবোৰ বেলেগ বেলেগ। মই এইটো আচাৰ এনেদৰে বনাওঁ। এই নিমখ অকণমান দি লৈছোঁ। নিমখটো দিলে তেতিয়া সিজিলে সোমাই যাব, পাছত আকৌ নিমখটো এড কৰিব লাগিব। এইখিনি সিজালৈকে অলপ টাইম থ'ব লাগিব। এইখিনি 10 মিনিটমান সিজাব লাগিব। এয়া দেখিছে আপোনালোকে জলফাইখিনি সিজি গৈছে আৰু মই এতিয়া নমাই থ'ম ভালদৰে। তাৰপিছত মই গোটেই জলফাইটো ছাইডকৈ কাটি ল'ম। কাটি লোৱাৰ পিছত তেতিয়া নিমখখিনি ভালদৰে বা মছলাখিনি ভালদৰে সোমাই পৰে। আৰু সকলোৰে আচাৰ বনোৱা মেথডবোৰ বেলেগ বেলেগ। মই এনেদৰে বনাইছোঁ। এনেকৈ কাটি লৈছোঁ মই জলফাইখিনি। তাৰপিছত কাটি লোৱাৰ পিছত মই আকৌ ইটো ষ্টেপলৈ আগবাঢ়িম। জলফাইখিনি কাটি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত এটা বস্তু এড কৰিম, হালধি মই সানি ল'ম। কাটি লোৱা জলফাইখিনিত সানি লৈ পেলাই ভালদৰে 3টামান ৰ'দ দিয়াম। এই আচাৰখিনি জলফাইখিনিত ভালদৰে হালধিটো সোমাই পেলাই শুকাই গ'লে এটা বেলেগ টেষ্ট আহে। মই প্ৰায় এনেকৈয়ে বনাওঁ। আপোনালোকে ভিডিঅ'টো চাই যাব, তেতিয়াহে গম পাব। স্কিপ নকৰাকৈ চাব, তেতিয়া বুজি পাব। আৰু মোৰ চেনেলত যদি আপোনালোক নতুনকৈ চাইছে, তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আৰু এটা লাইক কৰি দিব আৰু চেনেলটো অকণমান আগবঢ়াই দিব। জলফাইখিনি ভালদৰে মই মোহাৰি লোৱাৰ পিছত এতিয়া ধুনীয়াকৈ মই ৰ'দত দি দিমগৈ। ভালকৈ 3টামান ৰ'দ দিব লাগিব। আৰু যিহেতু এতিয়া চ'তিমহীয়া দিন, ৰ'দটো বেছি দেৰিলৈকে নাথাকেই, সোনকালে দিলে ভাল হয়। আৰু মই ভালদৰে ৰ'দত দি ল'লোঁ। বেছি একেবাৰে শুকুৱাইও পেলোৱা নাই। বেছি শুকুৱাই পেলালেও টান হৈ যায়, কাৰণে অলপ অলপ সময় ৰাখি এতিয়া মই মছলাৰ বাবে লৈছোঁ গোটা ধনিয়া 2 চামুচ, ডাঙৰ চামুচেৰে। গোটা ধনিয়াটো বেছি দিলে ভাল হয়। আৰু মই বৰ্তমান আচাৰখিনিলৈ চাই লৈ লৈছোঁ। যদি বেছি হয় থৈ দিম। আৰু বেছি মছলা দিলেও বেয়া, স্পাইচি হৈ পৰে। এতিয়া ইয়াত দিছোঁ আজৱাইন 1 চামুচ। আজৱাইনটো বেছি নিদিলেও হয়, অলপ এটা ফ্লেভাৰৰ কাৰণে দিয়া হয় এইটো। তাৰপিছত চফ দিলোঁ 2 চামুচ। চফ দিয়াৰ পিছত মই দিম কালা জিৰা অকণমান, 1/2 চামুচ। কালা জিৰা দিয়াৰ পিছত মই দিম মেথি কম পৰিমাণে দিছোঁ, কাৰণ মেথি দিলে তিতিকি টাইপ এটা তিতা ভাৱ আহিবও পাৰে। চ' মেথিটো কমকৈ দিলে ভাল হয়। তাৰপিছত এড কৰিম ইয়াত গোটা জিৰা দিছোঁ 2 চামুচ।
এইখিনিয়ে মছলা আৰু মই নিদিওঁ আৰু। এতিয়া মই কেৰাহী এখন গৰম কৰি লৈছোঁ। মই মছলাখিনি এতিয়া অকণমান গৰম কৰি লওঁ। বেছি গৰম কৰিলে বেয়া, কাৰণ বেছি দেৱাই পেলালে আচাৰখিনি তিতা নিচিনা হ'ব আৰু গোন্ধটো বেলেগ আহিব, নষ্ট হৈ পৰিব। সেইকাৰণে অকণমান টাইম ভজাৰ পিছতে মই ৰখাই দিম। এয়া গৰম কৰা হৈ গ'ল। মই এতিয়া পিচি ল'লোঁ। বেছি পিচিব নালাগে, আচাৰখিনিত দিবলৈ অকণমান গোটা গোটাকৈ ৰাখিব লাগে। তাৰপিছত ইয়াত দিছোঁ তেল মই অলপ সৰহকৈ দিম, কাৰণ গোটাকৈ জলফাইখিনি যিহেতু ৰাখিছোঁ, তাত তেলৰ পৰিমাণটো অলপ বেছি হ'লেহে ভাল হয়। তেলত যেতিয়া জোবাৰ খাই থাকে তেতিয়া মানে আচাৰটোৰ টেষ্টটো বহুত বেলেগ হৈ যায়। চ' অকণমান বেছিকৈ তেল দি বনাইছোঁ। আপোনালোকে চাই যাওক ভিডিঅ'টো, তেতিয়া গম পাই যাব। তেলখিনি অতিপাত গৰম কৰাও নাই, অলপ গৰম কৰিছোঁ। এতিয়া মই জলফাইখিনি দি যাম। বেছি ভাজিব নালাগে, কাৰণ বেছিকৈ ভাজিলেও বেয়া, একেবাৰে সিজাই পেলালে বেয়া আৰু। এনেকৈ অকণমান ভাজি ল'লে সোনকালৰ পৰা খাব পাৰি আৰু। কিছু সংখ্যকে কেঁচা তেলো দি বনায়, কিন্তু কেঁচা তেল দিয়া টেষ্টটো বহুত বেলেগ। মই এনেকেই অলপ টাইম তেলত ভালদৰে ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত ইয়াত মছলাখিনি এড কৰিম। এতিয়া ইয়াত দিছোঁ নিমখ দিছোঁ 2 চামুচ। নিমখ অথনিও যেতিয়া সিজাওঁতে দিছিলোঁ, আৰু নিমখটো নিজৰ জোখমতে দিলে ভাল হয়। ইয়াতো যদি অকণমান কম হয় মই পাছত এড কৰি দিম। তাৰপিছত দিছোঁ হালধি অকণমান দি দিছোঁ, কালাৰো আহিব আৰু হালধিটো দিলে ভাল হয়। এতিয়া এড কৰি মছলাখিনি এনেকৈ এচামুচ দি ল'লোঁ। আৰু মই গোটেইখিনি মছলা নাই দিয়া, কাৰণ আচাৰখিনি জলফাইখিনি চাই পেলাই মছলাখিনি অলপ বেছিয়ে হৈছে, সেইকাৰণে থৈ দিলোঁ। এতিয়া এড কৰিম ইয়াত মই কাশ্মীৰী লাল মিৰ্চ। এইটো কালাৰৰ কাৰণে দিছোঁ, ইয়াত একো জ্বলা নাই। কালাৰটো অকণমান ধুনীয়া আহে আচাৰৰ, সেইকাৰণে এইটো এড কৰিছোঁ। আৰু সেইটো অপশ্যনেল, আপোনালোকে নকৰিলেও একো নাই। এতিয়া মই এড কৰিম ভোট জলকীয়া আচাৰ। এইটো মই ভোট জলকীয়া আচাৰ পিচি থোৱা আছিলে, তেলত দি থোৱা আছিলে। এইটো এটা বহুত জ্বলা, সেইকাৰণে এচামুচ দিছোঁ। আচাৰত জ্বলা নহ'লে আচাৰ খাই ভাল নালাগে। এতিয়া মই ভালদৰে গেছৰ ফ্লেমটো মই অফ কৰি দিয়া হ'ল। এতিয়া মছলাখিনি ভালদৰে মিলাই লৈছোঁ। তাৰপিছত ইয়াক ভালদৰে মই 2 দিনমান ৰ'দত আকৌ দিম। তাৰপিছতহে মই বটলত ভৰাম। মছলাখিনি মই এটা পাত্ৰত এতিয়া থৈ ল'ম, কাৰণ এই পাত্ৰটোতে মই ৰ'দত দিম 2 দিনমানৰ কাৰণে। ৰ'দত দিয়াৰ পিছতহে মই বটলত ভৰাম। কেৰাহীখনৰ পৰা ইয়াত থৈ লৈছোঁ, যিহেতু কেৰাহীত তেনেকৈ এলুমিনিয়াম কেৰাহীত আচাৰ থ'লে বেয়া, টেঙা হ'লে। চ' আপোনালোকে চাই যাওক ভিডিঅ'টো। যদি ভাল পায় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে দেখিবলৈ পাইছে যে ৰ'দত মই দি লৈছোঁ ধুনীয়াকৈ আচাৰখিনি। এপাত চামুচো লৈ লৈছোঁ, ভালদৰে লৰাই আছোঁ। আৰু ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'টো। যদি ভাল লাগে সকলোৱে মৰম দিব। পুনৰবাৰ আকৌ আহিম এটা নতুন ভিডিঅ' লৈ। আজিলৈ সামৰিছোঁ, ধন্যবাদ।